নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আজি আমি কথা পাতিম আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ এক্সপেক্টেড কাট অফৰ ওপৰত, আৰু যিটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 দুয়োটাৰে হ'ব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি ইয়াত চাই ল'ম যে টোটেল কেণ্ডিডেট কিমান আছিল আৰু সেই কেণ্ডিডেটৰ থাৰ্ড গ্ৰেডত আৰু ফ'ৰ্থ গ্ৰেডত কিমান কেণ্ডিডেট এপ্লাই কৰিছিল। আহক আমি চাই লওঁ। প্ৰথমতে ইয়াত টোটেল কেণ্ডিডেট আছিল আমাৰ ইয়াত 11,92,509 জন, আৰু গ্ৰেড 3 ইয়াত আপোনালোকৰ কেণ্ডিডেট আছিল 6,71,805 জন, আৰু গ্ৰেড 4ত এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা আছিল 4,43,655 জন। আপোনালোকক টোটেল মিলি ইয়াত 11,92,509 জন কেণ্ডিডেটে আপোনালোকে এপ্লাই কৰিছিল। তাত জনামতে 9,50,000 কেণ্ডিডেটহে এক্সামটো এপিয়াৰ কৰা বুলি জানিবলৈ পাইছোঁ, আৰু আমি তাৰ এক্সপেক্টেড কাট অফটো ইয়াত ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি কথা পাতিম আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ গ্ৰেড 3 যিটো কাট অফ হ'ব, যিটো আমাৰ HS লেভেলৰ হ'ব, আৰু ইয়াৰ টোটেল মাৰ্ক আছিল আমাৰ 150। এই 150 মাৰ্কৰ ভিতৰত আপোনালোকৰ কাট অফটো কিমান যোৱাৰ সম্ভাৱনা আছে বা কিমান যাব তাৰ ওপৰত আমি অলপ ডিছকাশ্যন কৰিম। গ্ৰেড 3 যিটো কাট অফ আছিল, এইটো আপোনালোকৰ জেনেৰেলৰ 93ৰ পৰা 98ৰ ভিতৰত জেনেৰেলৰ কাট অফটো যোৱাৰ এটা সম্ভাৱনা আছে। কাৰণ গ্ৰেড 3 যিটো HS পদ আছিল তাৰে পেপাৰখন অলপ টান আছিল বা কঠিন আছিল, আৰু সেইটোৰ ক্ষেত্ৰত আপোনালোকৰ কাট অফটো হাই নগ'লেও কিন্তু এটা মিডিয়াম লেভেলত আপোনালোকৰ কাট অফ যোৱাৰ এটা সম্ভাৱনা আছে। আৰু যিটো জেনেৰেলৰ আপোনালোকক ধৰা হৈছে 93ৰ পৰা 98ৰ ভিতৰত এটা কাট অফ যোৱাৰ এটা সম্ভাৱনা আছে। MOBCৰ কাট অফটো আমাৰ 88ৰ পৰা 93ৰ ভিতৰত ধৰা হৈছে। SCৰ কাট অফ আপোনালোকৰ 80ৰ পৰা 85ৰ ভিতৰত SCৰ কাট অফটো যাব, কাৰণ আজিকালি SC, OBC, MOBC, ST হিলছ, প্লেন্স ইয়াত কোনো কথা নাই, কাৰণ কেণ্ডিডেট বহুত বাঢ়িছে, লগতে ইয়াৰ কম্পিটিশ্যনো ঠিক তেনেদৰে বাঢ়ি গৈছে। 1 নম্বৰ 2 নম্বৰ গেপ থাকিব, কিন্তু কাট অফৰ ক্ষেত্ৰত এইটো বেছি নাবাঢ়ে। ঠিক তেনেদৰে ST যিটো প্লেন্স আছে, প্লেন্সৰ যাব আপোনালোকৰ 77ৰ পৰা 80ৰ ভিতৰত। ST হিলছৰ আপোনালোকৰ কাট অফ যাব পাৰে 71ৰ পৰা 75ৰ ভিতৰত। এইটো আমাৰ এক্সপেক্টেড কাট অফহে। আমি ইয়াৰ অৰিজিনেল যিটো কাট অফ সেইটো আমি নাজানো। ঠিক তেনেদৰে আমি পেপাৰটো চাই বা বহুত কেণ্ডিডেটৰ মুখৰ পৰা আমি জানিব পৰা মতে তেওঁলোকে কিমান এনচাৰ কৰিছিল তাৰ এটা ডিছকাছ কৰি আমি এই টোটেল কাট অফটো উলিয়াবলৈ অলপ চেষ্টা কৰিছোঁ। নেক্সট আমি চাম আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ গ্ৰেড 3 যিটো গ্ৰেজুৱেট লেভেলৰ পেপাৰ আছিল বা যিটো কাট অফ আছিল যাব পাৰে। টোটেল মাৰ্ক আছিল ইয়াৰ 175, আৰু এই পেপাৰখন HS পেপাৰতকৈ বহুগুণে সহজ হোৱা বুলি জানিব পৰা গৈছে। ঠিক তেনেদৰে ইয়াত কম্পিটিশ্যন লেভেল হাই হ'ব, কাৰণ গ্ৰেজুৱেট লেভেলৰ পেপাৰ এটাত বহুত হাই লেভেলৰ কোৱালিফাইড ল'ৰা ছোৱালীয়ে পৰীক্ষা দিব। ঠিক তেনেদৰে ইয়াত আমি কাট অফ এটা আছোঁ, যিটো আহক চাই লওক কি হ'ব পাৰে। জেনেৰেলৰ আমি ৰাখিছোঁ ইয়াত 98ৰ পৰা 120ৰ ভিতৰত, কাৰণ জেনেৰেলৰ কাট অফটো গ্ৰেড 3 পোষ্টত অলপ হাই যাব, কাৰণ ইয়াত পেপাৰ অলপ সহজ আছিল আৰু এইটো গ্ৰেজুৱেট লেভেলৰ এক্সাম, চ' ইয়াত কাট অফটো অলপ হাই যোৱাৰ সম্ভাৱনা আছে। OBC MOBCৰ যাব আপোনালোকৰ 95ৰ পৰা 105ৰ ভিতৰত। SCৰ হ'ব 89ৰ পৰা 94ৰ ভিতৰত। ST যিটো প্লেন্স হ'ব তেওঁলোকৰ কাট অফ যাব পাৰে 85ৰ পৰা 90ৰ ভিতৰত। ST হিলছৰ কাট অফ যাব পাৰে 80ৰ পৰা 84ৰ ভিতৰত। ইয়াত 1 নম্বৰ 2 নম্বৰ কম বেছি হ'ব পাৰে, কিন্তু এইটো কাট অফ হৈ যাব বুলি বহুত পাৰ্চেণ্টে সম্ভাৱনা আছে। আহক এতিয়া আমি গ্ৰেড 4ৰ যিটো ক্লাছ 8 লেভেলৰ এক্সাম আছিল তাৰ কাট অফটো কিমান যাব পাৰে আমি ডিছকাছ কৰি লওঁ। ইয়াৰ টোটেল মাৰ্ক আছিল আমাৰ 135, আৰু গ্ৰেড 4 পোষ্টৰ কাট অফটো বেছি হাই নাযায়। 8 লেভেলৰ যিটো গ্ৰেড 4 পোষ্ট আছিল, সেই পোষ্টত জেনেৰেলৰ কাট অফ যাব পাৰে 95ৰ পৰা 100ৰ ভিতৰত, আৰু ইয়াত বেছি হোৱাৰ সম্ভাৱনা নাই, কিন্তু ইয়াৰ পৰা 1 নম্বৰ 2 নম্বৰ কমিব পাৰে। ইয়াত আপোনালোকৰ 93ৰ পৰা 95 হ'ব পাৰে বা 89ৰ পৰা 92 হ'ব পাৰে, কিন্তু ইয়াত বেছি হাই হোৱাৰ সম্ভাৱনা নাই, কাৰণ ক্লাছ 8 লেভেলত ইমান
হাই কেণ্ডিডেট নাছিল। ঠিক তেনেদৰে OBC MOBCত হ'ব 92ৰ পৰা 94ৰ ভিতৰত, SCত হ'ব 88ৰ পৰা 90ৰ ভিতৰত। EWS আমি ইয়াত EWSটো মেনশ্যন কৰি দিছোঁ কাৰণ ক্লাছ গ্ৰেড 3 যিটো পোষ্ট আছে তাতে EWS দিয়া নাই, কিন্তু ইয়াত EWSটো মেনশ্যন কৰি দিছোঁ যে EWS আপোনালোকৰ থাকিব 78ৰ পৰা 83ৰ ভিতৰত। যিসকল জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকৰ কিছুমানে EWS এটা বনাই লৈছে আৰু সেইটোৱে হৈছে তেওঁলোকৰ এটা প্লাছ পইণ্ট। আৰু EWS চাৰ্টিফিকেট যাৰ আছে তেওঁলোকে ইয়াত 78ৰ পৰা 83ৰ ভিতৰত পালে এটা চাকৰি পোৱাৰ সম্ভাৱনাটো বেছি হৈ যায়। তেনেদৰে আপোনাৰ জেনেৰেলৰ 95ৰ পৰা 100 পালেও এটা সম্ভাৱনাটো কম থাকে। সেইবাবে যিসকল কেণ্ডিডেটে EWS এতিয়ালৈ বনোৱা নাই তেওঁলোকে বনাই লওক আৰু যি ইয়াৰ ৰিকুৱাৰমেণ্ট লাগে তে আপোনালোকে কমপ্লিট কৰি লওক, যাতে আপোনালোকৰ পিছলৈ আপোনালোকে অলপ কম নম্বৰতে চাকৰি পোৱাৰ এটা সম্ভাৱনা থাকি যায়। আহক আমি এতিয়া ST প্লেনছৰ চাই লওঁ। ST প্লেনছৰ আপোনালোকৰ 75ৰ পৰা 77ৰ ভিতৰত এটা মাৰ্ক পালে আপোনালোকে পোৱা সম্ভাৱনা আছে। ঠিক তেনেদৰে ST হিলছৰ আপোনালোকৰ 70ৰ পৰা 72ৰ ভিতৰত মাৰ্ক পালে পাই যাব পাৰে। আমি এতিয়া ডিছকাশ্যন কৰিম গ্ৰেড 4 পোষ্টৰ যিটো আমাৰ ক্লাছ লেভেল 10ৰ আছিল এক্সাম, আৰু ক্লাছ 10ৰ যিটো এক্সাম আছিল সেই এক্সামটোৰ মাৰ্কো আছিল ছেম আৰু সেইটোত আছিল 135 টোটেল মাৰ্ক। ইয়াত দিয়া আছে 135 টোটেল মাৰ্ক। আৰু ক্লাছ 10 লেভেলৰ এক্সামো ইমান টাফ হোৱা নাছিল, চ' ইয়াত কাট অফটো ইমান হাই নাযায়, কিন্তু ইয়াত ইমান ল' নাযায় যে কাট অফটো আপোনালোকৰ 70ৰ পৰা 80ৰ ভিতৰত থাকিব, এইটো নহয়। কিন্তু ইয়াত আমি এটা ধৰি লৈছোঁ যে জেনেৰেলৰ আপোনালোকৰ কাট অফ যাব পাৰে 98 to 105ৰ ভিতৰত। ইয়াৰ 1 নম্বৰ 2 নম্বৰ কম বেছি হ'ব, মই কৈ থৈ দিছোঁ, তাতকৈ বেছি হ'ব নোৱাৰে কাৰণ কেণ্ডিডেট বহুত আছিল, চ' ইমান ল' অফ নাযায়। চ' আহক এতিয়া OBC MOBCৰ চাই লওঁ। OBC MOBCৰ আছে আপোনালোকৰ 92ৰ পৰা 96ৰ ভিতৰত, SCৰ আছে 87ৰ পৰা 90ৰ ভিতৰত, EWSৰ আছে 80ৰ পৰা 86ৰ ভিতৰত। লগতে ST যিটো প্লেনছ আছে তেওঁলোকৰ যাব 76ৰ পৰা 79ৰ ভিতৰত, আৰু ST হিলছৰ আপোনালোকৰ যাব 70ৰ পৰা 75ৰ ভিতৰত এটা কাট অফ যোৱাৰ পূৰা সম্ভাৱনা আছে। ভিডিঅ'টোত আপোনালোকক দেখালোঁ যে গ্ৰেড লেভেল যিটো আমাৰ 3 আছিল, গ্ৰেড লেভেল 3 আৰু গ্ৰেড লেভেল 4 এক্সামৰ কাট অফটো আমি কমপ্লিটলি ইয়াত ডিছকাশ্যন কৰিলোঁ। আৰু ইয়াৰ পৰা আপোনালোকে গম পালেই চাগে যে আজিকালি এক্সামবোৰত কম্পিটিশ্যন বহুত বাঢ়ি গৈছে। চ' আপোনালোকে যিমান পাৰে এতিয়াৰ পৰাই পঢ়া ষ্টাৰ্ট কৰক, যাতে 12,000 ৰিকুৱাৰমেণ্টত আপোনালোকে ভাল এটা ফলাফল কৰিব পাৰে। তাৰ বাবে আপোনালোকে এতিয়াৰ পৰা চেষ্টা কৰি যাওক। চ' আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো টিপি দিব। থেংক ইউ।